তাতে গাখীৰ ৰখীৰ লগত ল'ব লাগে। হাই গাইজ, আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল, মোৰো ভাল। 2025 চনটো সকলোৰে নতুন বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৰে যাতে ভালে ভালে যায় বছৰটো। আৰু আজি আমি আহিছোঁ, কনফাৰ্ম নহয়, আহিম নাহিম ক'ত আহিম ডিচিশ্যন ল'বই পৰা নাছিলোঁ। পিছত আমি আহিলোঁ কলাক্ষেত্ৰ। কলাক্ষেত্ৰটো সকলোৱে দেখিছে, কিন্তু আমি আহিছোঁ আজি কলাক্ষেত্ৰত। গতিকে চাওঁ কি হয়। ইমান ঠাণ্ডা লাগিছিল ঘৰৰ পৰা ওলাওঁতে, লাগিছিল নে? এতিয়া কি আনিছোঁ, কাঠা হাতত ল'ব লগা আহিছে। আহোঁতে বহুত ঠাণ্ডা লাগিল, এতিয়া আৰু গৰম লাগিছে। এইবোৰ বৰিং, ক'ত ল'ম। ইমান ধুনীয়া পৰিৱেশ, এই ঠাণ্ডাৰ সময়ত ৰ'দ পৰিছে, বঢ়িয়া। আৰু এডাল ডুপ্লিকেট গছ দিছে। অ' ফটো উঠব দিছে এডাল গছ। ফটো ৱাও, এটা গ'লে ফটো উঠব। ৱাহ, ফটো উঠব দিছে গছডাল। অঁ, দুদিন আগতে মানে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ ৰূপালী জয়ন্তী বৰ্ষ। আমাৰ উশাহ একদম পূৰা মানে ফটো উঠাত মানে মাহিৰ আৰু মানে একদম পৰিৱেশটো সঁচাকৈ খুবেই ধুনীয়া। আগতে আহিছোঁ যদিও মানে আজি এটা আহিম বুলি আহিছোঁ, বিশেষ ভাল লাগিছে। এটা সোমাওঁ, আহা এতিয়া পুৰা মাটিৰ শিল্প, মুডাল, বিহুতাল, পাতিতাল, কুটিতাল, মৰিলা বা মন্দিৰা, অসমীয়া সৰ্থেবাৰীয়া মানে জাতি অসমীয়া সংগ্ৰাম ঠাই সংগ্ৰাম সৰ্থেবাৰীয়া জিলা বৰপেটা। ফুল বৰদুল নাগৰা, অসমীয়া নাগৰা। দেউৰী জনগোষ্ঠীৰ ইমান ধুনীয়া লাগিছে। তাৰপিছত এয়া মিচিং, ৱাও, তাতে লিখাই আছে মিচিং বুলি। আৰু ইয়াত তাঁতশাল এয়া ৰাভা জনগোষ্ঠী, এইটো ডিমাচা জনগোষ্ঠী আৰু মাৰ্গ জনগোষ্ঠী, আৰু এইটো কুকি জনগোষ্ঠী, এইটো ৰাংখাল। টিংফৌ জনগোষ্ঠী, ভেইপি জনগোষ্ঠী। আমি বহুত জনগোষ্ঠীৰ নাম নাজানো বাৰু, বহুতে নাজানো। এইটো মই ভেইপিটো আজি নতুন শুনা পাইছোঁ। আইটং জনগোষ্ঠী, হামিয়ং জনগোষ্ঠী। আৰু আমাৰ তেখেতৰ 3 নম্বৰজন, সেইটোৱে আৰু টাইফেন জনগোষ্ঠী, টাইটুং জনগোষ্ঠী। এইটো কিন্তু ৰিহা পিন্ধি আছে, কিন্তু অসমীয়াৰ কিবা হেৰি হয়নে? কিমান আছে, কাৰ্বি, খেলমা, জেমিকা জনগোষ্ঠী, শংকৰদেৱ দবা, শংকৰদেৱৰ এখন থান হয়। সত্ৰীয়া গায়ন বায়ন, ইমান ভাল লাগিছে, কিবা অৰিজিনেল যেন লাগিছে। আৰু ওপৰৰ ফালে খেৰ দিছে ন, খেৰ এৰি কি ভাল লাগিছে। বস্ত্ৰ গজেগেৰ, আৰু এইটো গেৰ নাখায়। কনফিউজ হৈ গৈছোঁ আৰু কোনফালে। এইফালে এনেকুৱা লাগিছে চাই আহিছোঁ যেন
ইমান ধুনীয়া এটা পৰিৱেশ যেন একদম পুৰা মানে কি হয় এইটো ৰেচম শিল্প এয়া সূতা পলু হয় এইটো আৰু ইয়াৰ কি এৰি কৰি আছে পলু কৰি আছে বাপৰে এনেকুৱা লাগিছে যেন একদম অৰিজিনেল হয় আৰু এয়া কি এৰি যঁতৰ এৰি সূতা কটা যঁতৰ ৱাও আজিকালি এইবোৰ নকৈ দেখা পায় আৰু ৰেচম শিল্প এতিয়া যঁতৰ একদম অৰিজিনেল যেন লাগে ন একদম অৰিজিনেল ঘৰ অৰিজিনেল এনেকুৱা লাগিছে ৰেচম শিল্প অসমীয়া দৰা কইনা এয়া এইটো উষা আৰু বিপুল বাৰু গাই বিপুল কৈছোঁ নহয় উষা ইমান ধুনীয়া লাগিছে ন ইজৰ বা এয়া ঘৰ অৰিজিনেল ইমান ধুনীয়া লাগিছে ন সঁচা কৈছোঁ হয় বাগৰুম্বা নৃত্য বড়ো জনগোষ্ঠী আৰু এয়া হৈছে বাগানীয়া এনেকুৱা লাগিছে একদম পূৰা প'জ দি নাচি আছে নেকি চাহ জনগোষ্ঠী ঝুমুৰ নৃত্য ইমান ধুনীয়া মিলাইছে একদম পূৰা অৰিজিনেল যেনে লাগিছে আমি আহোঁ নহওঁকৈ আহিছোঁ যদিও ভালে লাগিল আহি ন খুব ভাল লাগিছে বেচেৰা গছৰ পাতটো দিগদাৰ দিছে তাল বজাওঁতে পূৰা অৰিজিনেল মেখেলা ইমান ধুনীয়া লাগিছে পৰিৱেশটো ইমান ধুনীয়া পেঁপা বজাইছে মানে কি একদম পূৰা কাৰেং ঘৰ হয়নে ৰংঘৰৰ ওচৰতে মানে এনেকৈ মানে বজাই আছে ইমান ধুনীয়া লাগিছে বনাইছে কিন্তু দেই কিছু অসম বিহু ডান্স অফ আছাম ৰিহা এইখন মেজেংকাৰী ৰিহা মই দেখাই নাছিলোঁ দেই এখনটো আমাৰ ৰিহাই অসমীয়া এয়া কিবা বৰ কাপোৰ নাজানো দেই এখন চল হয় এখন এৰী চাদৰ এখনৰ চল বাৰু মেখেলা কিংখাপ মেখেলা নাই দেখা আজি দেখিলে মেখেলা বাৰু ছাতি মেখেলা হয় নেকি ইমান কৈ থকা সম্ভৱ নহয় আপোনালোকে কোনোবাই যদি চিনি পাইছে কমেণ্টত জনালে হ'ল বেতৰ হয় দুহটীয়া এইবোৰ দেখা নাই ন কোনোদিনৰ নামবোৰ বাৰু ইমান নাজানো মাই গড ইমান ডাঙৰ থাল কাঁহ পিতলৰ সামগ্ৰী এইবোৰ পৰা আমি সাধাৰণতে দেখিছোঁ ইমান ডাঙৰকৈ দেখা নাই বাৰু বানবাতি বুলি কয় এয়া কাঁহ পিতলৰ সামগ্ৰী শৰাই আৰু উন্নয়ন এই আহিছে পুৰা বতাহ বোকা ধাতু সামগ্ৰী জালিকটা শৰাই বুলিহে কয় কলহ বটা হাতেনি লেপা এইবোৰ বাৰু আমি সাধাৰণতে ঘৰত প্ৰায়খিনিয়ে আমি ব্যৱহাৰ কৰোঁ বন্তি গছা ঘণ্টা শৰাই বটা দুগদুগী কাঁহী সঁফুৰা বানবাতি দুনাৰী শৰাই ৱাও এইখন কি এই মাছৰ বাগানখন সোমাইছে এইখন হৈছে জাকৈ ময়ূৰ আসন গোসাঁই থাপনাৰ কাপোৰ কথা মাৰা নাই ভাত খোৱা চৰিয়া কয় আৰু নাজানো খাইছিল নে নাখাইছিল হাতীৰ দাঁতৰ সামগ্ৰী দেখিছেনে হাতীৰ দাঁতেৰে এনেকৈ বনাইছে আচৰিত নহয়নে জানো এইবোৰ আমি ভাবোঁ সহজ কিন্তু এইবোৰ দেখিছে আচৰিত হাতীৰ দাঁতেৰে বনাইছে বোলে বহুত আছে বহুত গতিকে ইমান সম্ভৱ নহয় দেখুৱাবলৈ বহুতে আছে কিমানখিনি কৰি সেইটো তাকে ধৰিছোঁ মই আজি উশাহ এইটো ঘৰতে থাকিব ৰাতি হয়নে চাংঘৰ নাপাৰা যা এইবোৰ সৰু জাপানী কাৱৈ আমি গোটেইখিনি চালোৱে বাৰু কিন্তু ল'ব পৰা নাই ইহঁতে মানে মোবাইল চোৱাতে ব্যস্ত মই মোবাইলৰ লগত পৰা দূৰত মই মোবাইলৰ পৰা বহুত দূৰত থাকোঁ আৰু বহুত ভাল লাগিল আহি উষা আমি প্ৰথমতে আচ্ছা থা মোবাইলৰ পৰা দূৰত থকাটো জানেই মোক চবেই জানে মই মোবাইল নুচোৱে খুব ভাল লাগিল আহি বহুতে ভাল লাগিল আমাৰ বহুত হয় নেকি আগলৈ চাই বিচাৰে না অ' মাই গড আৰু গা লাগে বুঢ়ী ফ্ৰক চিলাই ল'বিয়া চুটি কৰি আজয় কলিজা দেখিছে আমাৰ উষাৰ একদম পুৰা গান ওলাই গৈছে মানে আৰু একদম
মণিপুৰী লিখাই আছে ময়ো মানে ইমান স্মাৰ্ট লিখাই আছে আৰু সুধি মণিপুৰীৰ ৰাসলীলা গোপী আৰু এইটো আমাৰতো আৰু বিহু অসমীয়া নাচনি আগত পাই আহিছোঁ ইয়াতে বাৰু অলপ বেলেগ আৰু এই আমাৰটো বৰদৈ চিলা নাচো বড়ো জনগোষ্ঠী মিজোৰাম অৰুণাচল প্ৰদেশ পাইছিল পুৰস্কাৰটো আছে পুৰস্কাৰটো এইটো কি মোক এৰি যাই আছা ৰং ধেমালি ক্ষেত্ৰ আমি এতিয়া গৈ আছোঁ ৰং ধেমালি ক্ষেত্ৰলৈ বাবুই মোৰ একদম অৱস্থা নোহোৱা কৰি দিছে এয়া আমি আহিছোঁ এতিয়া ৰং ধেমালি ক্ষেত্ৰলৈ বাবুই তেতিয়াৰ পৰা চিঞৰি আছে ইয়াতে উঠে সি আৰু আমালৈ বাছ নাচায় ক'ত বাই ক'ত গ'ল এয়া আৰু খেলাহে কথা এইফালে যোৱা এইফালে যোৱা খাব দে মা এই ল'ৰা চাই দিয়াচোন ওপৰৰ পৰা আহিব চাই দিয়া আৰে উল্টাকৈ কিয় উঠি গৈছা দে আমাৰ পেণ্ট ছিঙি যাব ফুটা আছে আহা পৰি যাবা কণ্ট্ৰল লেতেৰা আছে তলত লাহে আহা ক'ত আহিছানে আহা লাহে কিন্তু লাহে একদম লাহে কি খাইছা মানে ভিডিঅ'টো চাই ভাল পালে যদি লাইক কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আমি এতিয়া যাওঁ বাই